এই মানে বিহু বুলি ক'ব গ'লে একদম পুৰা হোলী হোলী পাইছা নেকি তই হোলী খেলা দিছে বে আশা কৰোঁ সকলোৰে ভাল মোৰ ভাল আৰু আজি এনেই ভাল যিহেতু আজি বিহু আৰু সেইবাবে মোৰ ফালৰ পৰা সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ খুব 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 শুভেচ্ছা জনালোঁ মোৰ ফালৰ পৰা ভালে থাকক সকলোৱে ভালকৈ উদযাপন কৰক বিহুটো বাহিৰত যাওঁ ওলাই যাওঁ অলপমান বজাৰ আছে আৰু হৰ্ষক লগ কৰিবলগীয়া আছে তাৰমানে হৰ্ষ যোৱাকালি ৰাতি গুৱাহাটীৰ পৰা আহিছে আৰু দাদাই তাতে কিছুমান কাপোৰ পঠিয়াই দিছে আৰু এখন খুব ইম্পৰ্টেণ্ট কাপোৰ আছে নামঘৰৰ কাৰণে থাপনাত দিয়াৰ কাৰণে সেইখন ল'ব লাগে সেইকাৰণে মই ওলাই যাব ওলাইছোঁ এতিয়ালৈকে গা ধোৱা নাই আৰু আজি গৰু বিহু আৰু গৰুটো এতিয়ালৈকে গা ধোৱা নাই ধুম অলপ দেৰিকৈ ধুম লাহে লাহে ধুম বাইকখনৰ অৱস্থা খুব বেয়া হৈ আছে বিহু বুলি ধুম বুলি ভাবিছিলোঁ কিন্তু বতৰৰ বেয়া কাৰণে ধোৱা নাই আমাৰ ৰাস্তাটো বৰ বেয়া সেইকাৰণে ধোৱা নাই আহি পালোঁ হৰ্ষহঁতৰ ঘৰত এই খাই আছ নেকি অ' চাচা গুড মৰ্ণিং তই গাই ধোৱা নাই তাকেতো আজি গৰু বিহুৰ দিনা এখনলৈকে গা ধোৱা নাই গাই ধোৱা নাই মই গৰুটো গা ধোৱা নাই যেনিবা নহয় মানে কি সেই তাতে সেই থাপনৰ কাপোৰখন আছে না সেইখন লাগে সেইখনৰ কাৰণে অঁ সেই এখনে কাপোৰ আছিল না হা এইখানে অঁ আৰু এই দুটামান আম লৈ যাওঁ এই গা ধুব লাগিব না কালি মই তোক তেতিয়াই গম পাইছোঁ যে তই হেৰি উঠা নাই প্ৰথমবাৰ ফোন কৰোঁতে গম পাইছোঁ তই উঠা নাই তিনিটা হ'ল আৰু এটা লৈ ল'লেই হ'ব চাৰিটা আম লৈ ল'লোঁ কালিৰ কাৰণে গা ধুব লাগিব ঘৰত যিহেতু আমৰ গাছ নাই তোক মই ফোন কৰি উঠালোঁ নেকি মই ফোন কৰি উঠালোঁ তোক এই গৰু বিহুৰ দিনা গৰুটো উঠাই দিলোঁ দে দে তই ধু মই যাম বজাৰ আছে বাবা সন্ধ্যা লগ পাই আছোঁ এক কেজি আছে নেকি কেজিত কিমানকৈ বৰ্তমান 60 বহুত দিছে দেখোন দাম কিমানকৈ দিছে এই পানী দেখোন দেখাই না পানী আছে নালাগে 100 টকা বেছি হৈছে বিহু বুলি সেই লৈছে 150 নহয় 120 টকা দিম দিয়ে বহুত দাম কৈছে মই আছিলোঁ অভয়পুৰীৰ মেইন বজাৰত আৰু এখন বজাৰ আছে টুলুঙীয়া বজাৰ ইয়াতে মানে দৈৰ দাম বহুত বেছি কৈ আছে 160 টকা এতিয়া দেউতাক কৈছোঁ দেউতা যদি পাৰে তাতে অলপমান যদি কমত পায় তাতে পৰা ল'ব নহ'লে আকৌ কিবা মেনেজ কৰিম আৰু দৈটো 160 টকা বহুত বেছি হৈ যায় বজাৰৰ পৰা আহি পালোঁ কিন্তু দৈ আৰু চিৰা কিনিব খুজিছিলোঁ কিন্তু কিনা নহ'ল মানে কাৰণ দৈৰ দাম বহুত বেছি কৈছে 160 নৰ্মেলি নহয় পাৰ কেজিত আৰু এনে 110 বা 120 পাই যায় ভাল দৈ মহৎ দৈ কিন্তু 160 বহুত বেছি কৈ দিছে সেইকাৰণে নিকিনিলোঁ দেউতা বজাৰত যিহেতু যাবই বেলেগ এখন টুলুঙীয়া বজাৰত মই গৈছিলোঁ অভয়পুৰী মেইন বজাৰত দেউতা যাব টুলুঙীয়া বজাৰত সেইকাৰণে দেউতাক ক'ল যে তুমি যদি যোৱা তে তুমি তাতে একবাৰ চাই ল'বা যদি তাতেও নহয় তেনেহ'লে বেলেগৰ পৰা লৈ ল'ম সেইটো কাৰণে নহ'লে আৰু হৰ্ষতাৰে যোৱা মই যে কৈছিলোঁ থাপনাত দিয়াৰ কাৰণে এইখন গামোচাখন থাপনাত দিয়াৰ কাৰণে দাদাই গুৱাহাটীৰ পৰা পঠিয়াই দিছে হে গাইছ গুড মৰ্ণিং আচলতে গুড মৰ্ণিং নহয় গুড আফটাৰনুন হ'ল এতিয়া 12টা বাজি গৈছে গুড আফটাৰনুন আৰু আজি 1 বহাগ মানুহ বিহু সেইকাৰণে সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ আকৌ এবাৰ যোৱাকালি ভিডিঅ'টো কমপ্লিট কৰা নাছিলোঁ আৰু এতিয়া আমি মাহ হালধি বটিম মই বটিম মাহ হালধি বটি কিনে গা ধুমি এতিয়ালৈকে গা পা ধোৱা নাই আৰু যোৱাকালি ৰাতি আমাৰ আলহী আহিছে নিপু হেপী বিহু তো কালি ৰাতি আহিছে গুৱাহাটীৰ পৰা আৰু কালি তাক আনিব গৈছিলোঁ ৰাতি ষ্টেচনৰ পৰা আৰু ইমান বৰষুণ কালি সন্ধিয়া মোটামুটি 5টা-6টা মানৰ পৰা ইমান এতিয়া সি আকৌ ধুবুৰী ৰিটাৰ্ণ হ'ব তাৰে আগতে আমি গা পা ধুওঁ বিহুৱান লওঁ এতিয়া পটাত গৈ কিনে আমি পিচিম চলো ব'ল আহ পিছপা লাগব আমি পটাত পিচিম
বাহিৰৰ পতাখন লৈ গৈছোঁ আৰু এতিয়া এইখিনি চাগে এয়া চাগে মাহখিনি লৈ যাওঁ মাহখিনি পিহিব লাগিব পতাত তাৰপিছত গা ধুব লাগিব বহুত কাম আছে এতিয়ালৈকে একো কৰাই নাই আৰু আপোনালোকে চাগে বেকগ্ৰাউণ্ডত গান শুনি আছে বিহুৰ গান মানে আমাৰ ওচৰতে যিখন হৰগৌৰী মন্দিৰ ফিল্ড আছে তাতে বিহু হৈ আছে আৰু তাতে গান বাজি আছে মৰমত মাতিছোঁ তোমাক জানে মনি সেইটো গান বাজি আছে বঢ়িয়া লাগে ভাল লাগি আছে ধুনীয়া বিহু গান লগাই থৈ দিছে ঘৰৰ পৰা শুনি আছোঁ এইফালে এইবোৰ কামো কৰোঁ এতিয়া আমি ইফালে আহিছোঁ পিছফালে পতাত এয়া মাহ লৈ লৈছোঁ মাহ পিচিম এইবোৰ কৰাত ভাল বিৰাট আৰু যিহেতু বিহুত খুব মানে ভাল লাগে এনেকৈ আৰু মাহ হালধি দি গা ধোৱাৰ এটা মাহাত্য আছে চৰ্ম ৰোগৰ পৰা মানে বাচি থাকিব পাৰি তাৰপিছত স্কিন ভাল হয় আৰু কি হয় মাহ আৰু পক্স কমে পক্স নহয় নেকি চিকেন পক্স নহয় বোলে বসন্ত নহয় বোলে তাৰপিছত আৰু হালধিটো স্কিনৰ কাৰণে এনেই ভাল তো গোটেইখিনি কাম আছে চাইণ্টিফিক ৰিজন আছে সেইকাৰণে একদম পুৰা বিয়া লাগি আছে না বিয়া টাইমত এনেকৈ গা পা ধুৱে যে তোৰ চন্দন তুলসী নেকি লাই হালধি এইবোৰ চব শিক্ষা মাৰ পৰা পাইছোঁ নিজে চা এতিয়া যদি শিকি নলওঁ এইবোৰ বস্তু ফিউচাৰ জেনেৰেশ্যন আমাৰ যদি ল'ৰা ছোৱালী হ'ব সিহঁতকোতো শিকাব লাগিব না বস্তুবোৰ সেইকাৰণে জানি থোৱাটো খুব ভাল নহ'লে কি শিক্ষা দিম নেকি নহ'লে কি শিক্ষা দিম সিহঁতকোতো শিক্ষা দিব লাগিব না বিহু বুলি নহ'লেতো বিহু চু নোহোৱা হৈ যাব দেখোন সেইকাৰণে চবেই শিক্ষাটো দৰকাৰ ইফালে আমাৰ মাহ হৈ গ'ল আম হৈ গৈছে এতিয়া হালধি বটি আছোঁ পূৰা একদম নিপু অলৰেডি লগাইছে মই লগা নাই লগাবাৰ ইফালে পূৰা গান বাজি আছে বৰ ডিষ্টাৰ্ব পাই আছোঁ এইফালে ভালো লাগি আছে আৰু একদম হাজবেণ্ড মেটেৰিয়েল চব নিজে কৰি আছোঁ একদম হাজবেণ্ড মেটেৰিয়েল গোটেইখিনি পাৰোঁ মাৰ লগত কথা পাতিব লাগিব এতিয়া তাকে কৰি আছোঁ কৰি লওঁ গা পা ধুই লওঁ বিহুৱান ল'বলগীয়া আছে বিহুৱান ল'ম আপোনালোকে হয়তো চাগে গা পা ধুইছে চবেই এতিয়া মই বাৰটাৰ পিছত মই এইবোৰ কৰি আছোঁ আচলতে ৰাতিপুৱা কৰিবলৈ খুব ভাল কিন্তু ৰাতিপুৱা নহ'লে জানে মোক চবেই লেট লাটিফ অলপমান দেৰি হ'ল বাট একো নাই এই মানে বিহু বুলি ক'ব গ'লে একদম পূৰা হোলী পাইছা নেকি তই তেৰিকা হোলী খেলা দিছে বে এইফালে বিহুৱান দিয়া হৈ আছে গা পা ধুলোঁ এতিয়া এই বিহুৱানখন লওঁ আপোনালোকে চাগে লৈছে এতিয়া মই দুপৰীয়া টাইমত বিহুৱান লৈ আছোঁ কৃষ্ণ কৃষ্ণ হেপী বিহু মই সেৱা কৰোঁ কৃষ্ণ 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 মই তেতিয়া কি কৈ আছিলোঁ যে মাহ হালধি আছে বিহুৰ বতৰ বহাগ মাহ তাতে ঘৰৰ দিনত বোৱাৰী এটা দৰকাৰ হৈ আছিল সেইকাৰণে কৈছিলোঁ যে মাহ হালধি লাগাইছোঁ একেবাৰে বিয়াখন পাতিয়ে দিওঁ নেকি কি একো নকয় ভিডিঅ' গা পা ধোৱা হৈ গ'ল এতিয়া আমি নামঘৰত সেৱা কৰোঁ কৃষ্ণ হৰি অ ৰাম একদম পূৰা হালধীয়া হৈ গৈছে জবি হওক ভাল লাগিলে এনেকৈ বিহুৰ সময়ত বিহু বুলি এনেকৈ গা পা ধুই মানে বিহুৱান ল'লোঁ সেৱা কৰিলোঁ মাহঁতক সেৱা কৰিলোঁ দেউতা নাই দেউতা বাহিৰত গৈছে দেউতা আহিলে দেউতাকো সেৱা কৰিব লাগিব আৰু নিপু আহিলে সেইকাৰণে ভাল লাগিছে সি যাব আকৌ এতিয়া ধুবুৰীলৈকে যাব আৰু সেয়ে শেষত আকৌ এবাৰ সকলোকে বিহুৰ আৰু নতুন বৰ্ষৰ শুভকামনা জনালোঁ সকলোৱে ভালে থাকক কুশল থাকক যাতে সকলোৰে মনৰ আশা পূৰ্ণ হওক তাৰে কামনা কৰিলোঁ আৰু কিবা কবি বিহু বুলি হেপী বিহু সকলোৱে শুভেচ্ছা থাকিল আৰু নতুন বছৰ সকলোৰে ভাল হয় সেইটোৱে সকলো যাতে ভাল হয় আৰু এতিয়া দৈ চিৰা খাম আৰু আজিলৈকে ভিডিঅ'টো ইমান ৰাখিবলৈ চেষ্টা কৰোঁ যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু তেতিয়ালৈকে বাই বাই টেক কেয়াৰ টেক ইট ইজি ব্ৰ